ধেনু লয়া অঙে পৰবাতে শ্যামক Bangironi sone bina bone sole range parobate jamakanu denu loya bange Ram Jagatara Guru Hari Kasi Upakase Abhate Jamakanu Denu Loya Ange Ram Abhirava Loke Beri Sole Age Pase Parabate Jamokanu Denu Loya Pange बोला भाई दामोर वो मेरी थोया ভাই অতি সাৱধানে আনিবা চাবা যাতে দৈবোৰ নষ্ট নহয় নহলে আমাক ধৰি বান্ধিব পাৰে
নাটকত তোমালোকৰ ৰলটো ভালকৈ ধৰি থাকিবা। হাত ব'লা ভাই, সেইদৰে কৰিব লাগে। ব'লা ভাই। কৃষ্ণ বিমলয় অম্বুজ বদন বিমলয় অম্বুজ বিমলয় অম্বুজ বিমলয় অম্বুজ বদন বিমলয় বুধ বিমলয় বুধ বিমলয় অম্বুজ বদন বিমলয় অম্বুজ বিমলয় অম্বুজ বিমলয় অম্বুজ বদন হরে নাথে কৃষ্ণ বিমলয় বুধ বদন কৃষ্ণ বিমলয় বুধ বদন রাম তজুন বগন দলিত অঞ্জন দিনিয়াতি বিরাজে ও রতন ভূষণ কেওরা কঙ্কন কঠিন কিঙ্কিনি বাজে হরে নাথে কৃষ্ণ বিমলয় বুধ বদন হরে নাথে কৃষ্ণ বিমলয় বুধ বদন
Ramene toro anggulo kore dalamala pawe payalia padre uhiru pamana majukoya mara kahaya madhapadake uhiru pamana majukoya mara kahaya madhapadake Harinase Krishna Himalaya Bhuja Vadana Harinase Krishna Himalaya Bhuja Vadana
সখীসকল, আজি আয়ে নতুন লবলৈ ভাগৰিটো কোঠাত সোমোৱাই থৈ যমুনাৰ পৰা পানী আনিবলৈ গৈছে। এই সুযোগতেই লাকনৰ ভাগৰিটো মনে মনে লৈ যাওঁ। মোৰ লগত দুজনমান আহা। বাৰু, তোমালোকে মোৰ বাবে চিন্তা কৰিব নালাগে। এতিয়া যাওঁ আহা।
উঠা সখীসকল, তোমালোক মোৰ প্ৰিয় পাৰ্য। মই থকালৈকে তোমালোকৰ কোনো বিপদ হ'ব নোৱাৰে। বৰ্তমান আমি সকলোৱে বৃন্দাবনলৈ যাওঁ ব'লা। ব'লা ভাই, বৃন্দাবনৰ দৰ্শন কৰি মনোৰমবিলাক পূৰ্ণ কৰোঁ। আহা বালকসকল। পৰভাতে শ্যামনে সন্ধ্যাবনে চলে ৰঙে পৰভাতে শ্যাম কানু ধেনু লয়া গঙে জয় জগতৰ গুৰু হৰি কাছে উপকাজে আবিৰবা লোক বেৰি চলে আগ পাছে পৰমাতে শ্যাম কানু ধেনু লয়া গঙে শিকাবানি চানি কানে লয়া দৰি বাটা মাথায়ে চা দনি দৰি আজে গুগনা পৰমাতে শ্যাম কানু ধেনু লয়া গঙে ভাই কৃষ্ণ, চোৱাচোন বালকসকলৰ ভয়ংকৰ কৰ্মকাণ্ডত প্ৰৱেশ কৰিলে। এতিয়া কি উপায় কৰা হয়? দাদা, কি
সখীসকল 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 সেইটো কোনো সখীসকল 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 আমি সখীসকল মই থকালৈকে তোমালোকৰ কোনো বিপদ হ'ব নোৱাৰে সখীসকল মই থকালৈকে তোমালোকে কোনো বিষয়ে চিন্তা নকৰিবা বাৰু এতিয়া তোমালোক গ'লা অনজল ভোজনৰ সময় হ'ল এই বাটেদি তোমালোক যমুনাৰ তীৰলৈ যোৱা মই দামৰিবোৰ আঁতৰাই দিওঁ কালিহত শ্ৰাৱণ মোৰ সন্মুখত তই আজি বালকসকলে এনে অৱস্থা কৰিলি মোৰ হাতত তইও আজি নিশ্চয় নাপাবি মাত্ৰ তই খন্তেক অপেক্ষা কৰ
আছেনে? আই আই ভাই কৃষ্ণই কালিক বধ কৰিবলৈ কালি ঘৰত জাপ দিলে অচিৰতে কালিক বধ কৰি ভাই কৃষ্ণ ঘূৰি আহিব। কি হ'ল ৰাণী? কি হ'ল বাছহঁত? পতা কৃষ্ণ পতা বাছা তই কিয় বিপদত জাপ দিলি? হায় ভগৱান, কি হ'ল বাছহঁত? মোৰ বাচ্চাৰ কি দুৰ্গতি কৰিলা? ৰাণী ৰাণী কি কৈছা ৰাণী? আমাৰ বাছা কৃষ্ণই ইহঁতৰ পৰা ওলাই আহি একেবাৰে অসম্ভৱ ৰাণী, অসম্ভৱ। গলি বাছা তই মুখ হৰি হায় জলে মই চম্পদিয়া মৰো কে কানে ননা Ram Hari Ram Hari Pula Jana Hayo Kane Nana Ajaru Modi Basa Krishna
ইয়াৰ লগতে মোৰ মৃত্যু নহ'ল কিয় পাপা? চাই থাকক। আপোনালোক অধৈৰ্য নহব। দুৰন্ত কালিনাগক বধ কৰি ভাই কৃষ্ণ ঘূৰি আহিব। আপোনালোক সকলোৱে চাই থাকক। ধন এৰাই প্ৰভু জগন্নাথয়াৰে দেও দিয়া চলিলান্ত কালি নাগৰ মাতে আৰে সৰ্প ৰবন্ধন এৰাই প্ৰভু জগন্নাথয়াৰে দেও দিয়া চলিলান্ত কালি নাগৰ মাতে ইয়াৰে মৃদংগক মাৱে যেন বিদ্যাধৰে ধৰিয়াৰে গীত গাৱে গণকে বজায় কটালয়াৰে সৰ্ব ৰবন্ধন এৰাই প্ৰভু জগন্নাথয়াৰে দেও কালি নাগৰ মাতে ইয়াৰে জগতয়া ধাৰ প্ৰভু তোমাৰ ধীৰে আৰে নাকে মুখে চাদেখি তপ ধৰুধিৰায়াৰে সৰ্প ৰবন্ধন এৰাই প্ৰভু জগন্নাথয়াৰে দেও দিয়া চলিলান্ত কালি নাগৰ মাতে
কৃষ্ণ বাছা কৃষ্ণ কোন বাছা? আই আই বাছা বাছা তুমি আমাক এৰি ক'লৈ যাব খুজিছিলা? হায় ভগৱান মোৰ বাছাক গৈ বিপদৰ পৰা ৰক্ষা কৰিলা। হয় ভগৱতী আম জাম আপেল কল আদি ফল আনিছো কোনোবাই ল'বনে? পকা পকা মধুৰি আম জাম আপেল কল আদি ফল আনিছো কোনোবাই ল'বনে? পকা পকা মধুৰি আম জাম আপেল কল আদি ফল আনিছো কোনোবাই ল'বনে? মই পকা ফল ল'ম। পিছে ধন হ'লে নাই, ধান দিলে হ'বনে? হ'ব হ'ব ধন দিলেও হ'ব ধান দিলেও হ'ব। বাৰু তেনেহ'লে বাই দিয়াচোন দিয়া। পকা পকা চাই ভাল ভাল ফল বাছি দিয়া। দিছো বাৰু এয়া লোৱা। পিছে তুমি হৈছা যাদৱ কুলৰ প্ৰদীপ। যদিহে পচন্দ হোৱা নাই তেন্তে তুমি নিজেই বাছি লোৱা। কি বিস্ময় মহিমা! কৃষ্ণক ফল দিয়া মাত্ৰেই মোৰ পাছত শুভৰ ল'ৰাজনে উপচি পৰিল। ধন্য ধন্য আজি মোৰ বুহাৰ। কোন দেৱ কৃষ্ণ ছদ্মবেশাহী বিৰাজিছে নন্দৰালয়ে। বাৰু মই এতিয়া ঘৰলৈ ঘূৰি যাওঁ।
পিছত বৃন্দাবনলৈ যাওঁ। বাৰু যোৱা শুনাহত, কিন্তু মনত ৰাখিবা বৃন্দাবনত অনেক হিংস্ৰ জন্তু আছে, খুব সাৱধানে চলিবা। মাৰ দেৱ নাৰায়ণ গোপী সঙ্গে ৰঙে কৰিলে প্ৰয়াণ মাৰ দেৱ নাৰায়ণ জানি সৰ্বজনে এৰি আন কাম বন্ধু কবি কিনি ডাকি ভোলা ৰাম কপুৰ, কপুৰ, কোৱাচোন মোৰ বাচাহঁতৰ বাতৰিৰ কথা। বলাই ভালে আছেনে? মোৰ বাচা কৃষ্ণক নন্দ যশোদাই নিজ পুত্ৰৰ দৰে পালন কৰিছেনে অপুৰ? কম মহোদয়, সকলোতো কম। ধৈৰ্য ধৰাচোন, অধৈৰ্য নহবা। নাই অপুৰ, মই একো অধৈৰ্য হোৱা নাই। মই সুন্দৰভাৱে স্থিৰ হৈ আছো। এটা এটা কৰি দুটা অজান শিশুক কোলাৰ পৰা আঁতৰি নি হত্যা কৰাৰ পাছতো মই সুন্দৰভাৱে স্থিৰ হৈ আছো। ভগৱান যেন শ্ৰীমন্ত পুত্ৰ লাভ কৰি পৃথিৱীত কিমান মাতৃয়ে চকুৰে নেদেখা, কাণেৰে নুশুনা দেশত অতৰাই থব পাৰিব। সেইকাৰণে জগতৰ অৰাধ্য দেৱতাক পুত্ৰৰূপে লাভ কৰিব পাৰিছা দেৱী। পৰম পিতাৰ পৰমেশ্বৰ মাতৃ হ'ব পাৰিছা। অপুৰ, নিজ অন্তৰৰ জ্বালা যন্ত্ৰণাত নিজেই পুৰি মৰিছো। সোণৰ নিচিনাকৈ যিমানেই জুই পুৰে, সিমানেই অন্তৰখন উজ্জ্বল হৈ উঠে। মহোদয়, কোৱা অপুৰ। প্ৰথমে পানী কেঁচুৱাতে চেপি ধৰি বিষাক্ত স্তনত খেলা ৰঙে সংসাৰিলে ৰাক্ষসী পুতনাক, গোৰ মাৰি বগৰালে গধুৰ শকত, যশোদাই গণিলে প্ৰমাদ, পিছ মুহূৰ্ততে লাৰু খাই বৰি আছে লৰুৱা গোপাল। বাৰু অপুৰ, কোৱাচোন। মোৰ বাচাহঁতৰ বাতৰিৰ কথা শুনি মোৰ কাণত মহ মৰকিছে অপুৰ। বাকী যে দুৰ্ভাগ্য আজি নন্দ যশোদাৰ। চকুৰ আগতে বংশী ধ্বনি শুনি থমকি নাচিছে গোপাল। বাহ, কি যে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰূপ। ধন্য ধন্য অপুৰ, ধন্য তোমাৰ একাগ্ৰতা, ধন্য তোমাৰ তন্ময়তা। নেদেখিও দেখিছো, নুশুনিও শুনিছো। মহোদয়, হ'ব, নিশ্চয় হ'ব। তোমাৰ ৰামকৃষ্ণৰ হাতত কংস নিশ্চয় ধ্বংস হ'ব। আউসী আন্ধাৰৰ পিছত পূৰ্ণচন্দ্ৰ ওলাবই লাগিব। যাওঁ, ইয়াত বেছি সময় থকা অনুমতি মোৰ নাই। যোৱা অপুৰ,
আহিছো বৰদেউ এইদৰে মাজে মাজে বাজাও